আমাৰ 40টা সমষ্টি বেনিফিচিয়াৰী প্ৰগ্ৰাম চলি আছে আৰু সেই বেনিফিচিয়াৰী প্ৰগ্ৰামত আমি কেন্দ্ৰীয় চৰকাৰে দিয়া ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক ৰাজ্য চৰকাৰে আমাৰ বিভিন্ন সময়ত ৰাইজৰ কাৰণে আনা ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আৰু লগতে কাউন্সিল চৰকাৰে যিখিনি প্ৰগ্ৰাম আমি যোৱা 4 বছৰত আমাৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ কাৰণে দিয়া হৈছে এই প্ৰত্যেকটো আঁচনিৰ যিটো ইমপ্লিমেণ্টেশ্যন যিটো ৰূপায়ণ সেইটো যাতে সঠিকভাৱে হয় এই কাৰণে ৰাইজৰ লগত এই বেনিফিচিয়াৰী মিটত আমি ভাৱ বিনিময় কৰিছোঁ। আমি সকলো বিচাৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে যিখিনি আঁচনি আজি ৰাইজৰ কাৰণে আনিছে আমাৰ মহিলাসকলৰ কাৰণে হওক বা খেতিয়কৰ কাৰণে হওক এই আঁচনিবিলাক যদি সঁচাকৈ আমি 100% ৰূপায়ণ কৰিব পাৰোঁ তেতিয়াহে আমাৰ উন্নয়নটো গ্ৰাম্য অঞ্চলত এটা ভিজিবিলিটি আহিব বা ইয়াৰ বেনিফিটটো চবেই পাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ বাইদেউসকলৰ পৰা লৈ পেলাই বিভিন্ন শ্ৰেণীৰ ৰাইজক যিখিনি আঁচনি দিছে এইখিনি ভালকৈ ৰূপায়ণ হ'ব লাগিব। ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ পৰা আমি PM কিষাণৰ পৰা লৈ পেলাই শ্ৰমৰ পৰা লৈ পেলাই সকলো ভালকৈ ৰূপায়ণ হ'ব লাগিব আৰু BTR চৰকাৰৰ পৰা আমি যিবিলাক আঁচনি লৈছোঁ পিক মিছনৰ পৰা লৈ হেণ্ডলুম মিছন চেৰিকালচাৰ মিছনৰ পৰা লৈ পেলাই বডোফা লাইভলিহুড মিছন এইবিলাক সঠিকভাৱে ৰূপায়ণ হ'লে ৰাইজৰ বহুত লাভ হ'ব। তো এই কথাখিনিকে আমি অকল ফাণ্ডটো ৰিলিজ কৰি দিলে নহ'ব, ৰাইজক এৰি দিলে নহ'ব, আমাৰ কথাটো ৰাইজক শুনাব লাগিব বা আমাৰ মিছনটো ৰাইজক ক'ব লাগিব। সেইকাৰণে বেনিফিচিয়াৰী মিটটো লোৱা হৈছে আৰু আজি ওদালগুৰিত আমাৰ ৰৌতা সমষ্টিত এই বেনিফিচিয়াৰী মিট হৈছে। সকলো শ্ৰেণীৰ ৰাইজ আহিছে, মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে সকলো যদি নিজৰ নিজৰ যিখিনি আঁচনি পাইছে এই আঁচনিবিলাক যদি সঁচাকৈ ভালকৈ ৰূপায়ণ হয় আৰু আমাৰ বিষয়াসকলে বিশেষকৈ গ্ৰাম্য উন্নয়ন যিটো বিভাগ আছে তেখেতসকলৰ বহুত বেছি দায়িত্ব আছে। এই বিষয়াসকলে যাতে ভালকৈ তত্ত্বাৱধান কৰে। এতিয়া ৰাস্তা ঘাট হৈ আছে আমাৰ ইয়াত PWD ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে, চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে, পিক মিছনত আমাৰ এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে। চ' সকলোৱে নিজে নিজে যদি সেই আঁচনিখিনি ৰূপায়ণ কৰে তেতিয়া আমাৰ বহুত ভাল হ'ব। এইকাৰণে এই সভাটো য'ত য'ত হৈছে বহুত ভালকৈ সফল হৈছে।